ইউজিচিৰ এটা গুৰুত্বপূৰ্ণ ছাত্ৰ জলপানী ছাত্ৰবৃত্তি ঈশানোদয় স্কলাৰশ্বিপ। ঈশানোদয় স্কলাৰশ্বিপ 2025 যি আবেদন এপ্লাই প্ৰক্ৰিয়া ইতিমধ্যে সমাপ্ত হ'বলৈ আগবাঢ়িছে। বৰ বেছি সময় নাই। এই মুহূৰ্তত বহু ছাত্ৰ ছাত্ৰীৰ ষ্টেট লেভেল ভেৰিফিকেশ্যন হ'ল। তেওঁলোকৰ প্ৰথম ইনষ্টিটিউট লেভেলো ভেৰিফিকেশ্যন হ'ল, তাৰপাছত ষ্টেট লেভেল ভেৰিফিকেশ্যন হ'ল আৰু বহুতৰ হোৱা নাই। যিসকলৰ হোৱা নাই তোমালোকে কি কৰিবা মই জনাই আছোঁ। ইয়াত দেখি আছা তোমালোকে ইয়ৰ এপ্লিকেশ্যন ফৰ দ্য স্কলাৰশ্বিপ হেজ বিন ভেৰিফাইড এট ষ্টেট লেভেল নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেল। বহুতৰ হৈ গ'ল, তেওঁলোকৰ মেছেজটো আহিছে মানে ডকুমেণ্ট ভেৰিফিকেশ্যন কমপ্লিট। যিসকলৰ হোৱা নাই কিবা প্ৰব্লেম হৈছে তেওঁলোকৰ ডিফেক্টিভ বুলি আহিব। ঠিক আছে, এতিয়া যিসকলৰ হৈ গ'ল তেওঁলোকে এতিয়া কি কৰিব? তেওঁলোকৰ হৈ গ'ল মানে তেওঁলোকৰ চবে পইচা পাব নেকি? মেৰিট লিষ্টখনত তেওঁলোকৰ চবৰ নাম আহিব নেকি? কেতিয়া মেৰিট লিষ্টখন ওলাব? এই বিষয়ে মই তোমালোকক সবিশেষ জনাই আছোঁ। প্ৰচেছটো এনেকুৱা ধৰণৰ হয়, তোমালোকৰ প্ৰথম তোমালোকৰ কলেজ ভেৰিফিকেশ্যন হ'ব। আফটাৰ কলেজ ভেৰিফিকেশ্যন কমপ্লিট তোমালোকৰ ষ্টেট ভেৰিফিকেশ্যন হ'ব। তাতে তোমালোকৰ ডিষ্ট্ৰিক্ট বৰ্ড গোটেইখিনি নডেল অফিচাৰ কৰি দিব। কৰি দিয়াৰ পিছত তোমালোকৰ ভেৰিফিকেশ্যন হ'ল মানে ডকুমেণ্টৰ যদি কাৰোবাৰ ভুল নাথাকে তোমালোকৰ সুন্দৰভাৱে হৈ যাব। আৰু ডকুমেণ্ট যদি ভুল থাকে, কিবা প্ৰব্লেম হয়, ডুপ্লিকেট কিবা থাকে, তেনেহ'লে তোমালোকলৈ ডিফেক্টিভ বুলি মেছেজ আহিব, নতুবা ৰিজেক্ট বুলিও মেছেজ আহিব পাৰে। ঠিক আছে, তোমালোকে অতি সোনকালে তোমালোকে চেক কৰা কি আছে কি নাই। যিসকলৰ মেছেজ অহা নাই তোমালোকে তোমালোকৰ কলেজত গৈ সোনকালে যোগাযোগ কৰা। কম্পিউটাৰত গৈ তোমালোকে চেক কৰা, হয়তো মেছেজ অহা নাই, তাতো কিবা ডিফেক্টিভ হৈ আছে। তোমালোকে এইখিনি খবৰ পাতি লোৱা। যদি কিবা হৈছে তোমালোকৰ ডিফেক্টিভ, তেনেহ'লে তোমালোকে অতি সোনকালে সেইখিনি পুনৰ তোমালোকে শুদ্ধ কৰি পঠাই দি আপলোড কৰি দিয়া। সময় একদম কম, 31 ডিচেম্বৰ লাষ্ট ডেট তোমালোকে গম পোৱা। গতিকে যি কৰিবলগীয়া আছে ইয়াৰ আগতে তোমালোকে কৰি লোৱা। যিসকলৰ হৈ গ'ল ডকুমেণ্ট ভেৰিফিকেশ্যন, তোমালোকৰ এতিয়া মেৰিট লিষ্টখন ওলাব। এতিয়া মেৰিট লিষ্টত কাৰ নাম আহিব, তোমাৰ জেনেৰেল ষ্টুডেণ্টৰ কেনেকুৱা হ'ব, কাষ্টৰ ষ্টুডেণ্টৰ কেনেকৈ হ'ব, কোনসকলে পোৱাৰ বেছি চান্স আছে, এইবোৰ নানা কথা আহি পৰিছে। মই কথা ক'ব বিচাৰিছোঁ তোমালোকক এটা, যে ঈশানোদয়ৰ যি স্কলাৰশ্বিপ, এইটো এনেকুৱা কথা নহয় যে অমুক পাৰ্চেণ্টেজ আছে তুমি পাই যাবা, তাত সিমান পাৰ্চেণ্টেজ সি নাপায়, তেনেকুৱা কোনো ধৰাবন্ধা নিয়ম নাই। এইটো ডিপেণ্ড কৰে এভৰি ইয়াৰ কিমান ষ্টুডেণ্টে এপ্লাই কৰিছে আৰু হায়েষ্ট পাৰ্চেণ্টেজৰ ওপৰত। ঠিক আছে, এইবাৰ 13.5 লাখ ষ্টুডেণ্টে এপ্লাই কৰিছে। ঠিক আছে, নৰ্থ ইষ্টৰ ভিতৰতে। এতিয়া এইটো প্ৰচেচিংটো কেনেকৈ হ'ব? এনেকৈ হিচাপটো ধৰিব, যিসকল ধৰা এপ্লাই কৰিছে তেওঁলোকৰ ভিতৰতে হায়েষ্ট পাৰ্চেণ্টেজ 99 বা 98। চ' সেই 98 বা 99ৰ পৰা তোমালোকৰ প্ৰথম হায়েষ্ট কাট অফ মাৰ্ক হিচাপটো ধৰিব, আৰু লয়েষ্ট যদি আহি শেষ হয় 85ত, তেনেহ'লে 85টো হ'ব যিটো শেষৰটো কাট অফ। ইমান ষ্টুডেণ্ট 10,000 হৈ গ'ল, 99ৰ পাৰ্চেণ্টেজৰ পৰা 85ত 10,000 হৈ গ'ল, মানে এই 10,000 ষ্টুডেণ্টেই পাব, 84 নাপায়। বুজি পাইছা? কিন্তু যদি এনেকৈ হয় যে হায়েষ্ট পাৰ্চেণ্টেজ বহুত কম হৈ গ'ল, লয়েষ্ট ইফালে আগবাঢ়িব, 10,000 য'ত আহি শেষ হ'ব, হিচাপটো ধৰিব 98ৰ পৰা যিমান পাৰ্চেণ্টেজ হয় সেইটো ধৰিব হিচাপ। সেইটো ধৰি 10,000 আহি য'ত শেষ হ'ব তাতহে তোমালোকৰ মানে কাট অফ মাৰ্ক শেষ হ'ব। 10,000 ষ্টুডেণ্ট য'ত আহি শেষ হ'ব, সেইকেইজন ষ্টুডেণ্টে চিলেক্ট হ'ব আৰু তেওঁলোকৰ নামহে আহিব ক'ত? মেৰিট লিষ্টত। মেৰিট লিষ্টত কাৰ নাম আহিব এইটো চিয়'ৰ ক'ব নোৱাৰা, এইটো এনেকুৱা প্ৰচেচিঙত আহে। ঠিক আছে, আৰু এটা কথা যে কৈছে বহুত ষ্টুডেণ্ট জেনেৰেল কাষ্টৰ, তেওঁলোকে মোক সুধি আছিলে যে কিমান পাৰ্চেণ্টেজত আমি পাব পাৰোঁ। এইটো ডিপেণ্ড কৰে একচুৱেলি পাৰ্চেণ্টেজৰ ওপৰত গোটেইখিনি কথা, কিন্তু এটা মানে আমি ধাৰণা কৰিব পাৰোঁ যে 80 ওপৰত 80 ওপৰত যদি পাৰ্চেণ্টেজ থাকে তেনেহ'লে তোমালোকে মানে এটা বেছি আশা থাকে পোৱাৰ। কিন্তু যে 75ত আশা নাই, মই সেইটো কথা কোৱা নাই, আশাও আছে। মই ক'লোঁ নহয় ইতিমধ্যে প্ৰচেচিংটো কেনেকৈ হয়, চবেও পাব পাৰা। এইটো ডিপেণ্ড কৰিব এভৰি ইয়াৰ কিমান ষ্টুডেণ্ট এপ্লাই কৰিছে আৰু পাৰ্চেণ্টেজত হায়েষ্ট কিমান আৰু লয়েষ্ট কিমান, সেইটো ডিপেণ্ড কৰিব, সেইটোৰ ওপৰত ডিপেণ্ড কৰে। আৰু যিসকল তোমালোকৰ ধৰা কাষ্টৰ আছে, OBC আছে, তেওঁলোকৰ অলপ কম পাৰ্চেণ্টেজ হ'লেও হৈ যায়। ঠিক আছে, জেনেৰেলত অলপ বেছি হ'ব লাগিব, এইটো কথা হৈছে। গতিকে আশা কৰোঁ তোমালোকে এই সম্পৰ্কে থকা যি ধাৰণা সেয়াও কমপ্লিট হ'ল। পৰৱৰ্তী তোমালোকৰ মেৰিট লিষ্টখন ওলাব 2-3 মাহ পিছত। মই তোমালোকক মেৰিট লিষ্টখন কেতিয়া ওলায়, কি আহে, গোটেইখিনি আপডেট দি থাকিম, চাই থাকিবা তোমালোকে। আৰু যিসকলৰ হোৱা নাই এতিয়ালৈকে, তোমালোকে অতি সোনকালে গৈ তোমালোকে কম্পিউটাৰ চেক কৰা কি হ'ল, কিবা ডকুমেণ্ট প্ৰব্লেম হ'ল নেকি, কি মেছেজ আহিছে। আৰু যদি সেই মেছেজ অহা নাই তোমালোকে কলেজত গৈ অতি সোনকালে যোগাযোগ কৰা, যিহেতুকে সময় একদম তাকৰ, সময় কম। গতিকে সময়টো তোমালোকে সোনকালে ইউজ কৰা আৰু সোনকালে যোৱা। আশা কৰোঁ তোমালোক সকলোৰে যি ভেৰিফিকেশ্যন প্ৰচেছ সেয়া কমপ্লিট হ'ব। তাৰপাছত মেৰিট লিষ্টৰ কাৰণে তোমালোকে সকলোৱে বাট চাই থকা আহিব নিশ্চয়।